সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশনখনি টেঙাখাত মহাবিদ্যালয় প্ৰাংগণত আজিৰ পৰা অনুষ্ঠিত হৈছে। আজিৰ প্ৰথম দিনা কাৰ্যসূচী অতি সুন্দৰ আৰু পৰিপাটিকৈ অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা যায়। আজিৰ প্ৰথম দিনা কাৰ্যসূচী অনুসৰি মূল তোৰণ উদ্বোধন গ্ৰন্থ আৰু বাণিজ্য মেলা উন্মোচন, মঞ্চ মুকলি, শিবিৰ মুকলি, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা মুকলি, তৰ্ক প্ৰতিযোগিতা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। আজিৰ প্ৰথম দিনা কাৰ্যসূচীসমূহৰ সন্দৰ্ভত সন্থাৰ বিষয়ববীয়া অৰ্জুন ছেত্ৰীয়ে এনেদৰে কয়। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশনখনি টেঙাখাত মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী হ'ল মূল তোৰণ উদ্বোধন, তাৰপাছতে গ্ৰন্থ আৰু বাণিজ্য মেলা উদ্বোধন, মঞ্চ মুকলি, চিত্ৰাংকন প্ৰতিযোগিতা মুকলি, শিবিৰ মুকলি, এই আটাইকেইটা অনুষ্ঠান ইতিমধ্যে কাৰ্যসূচী হৈ গৈছে। ইয়াৰ লগে লগে এতিয়া খন্তেক সময়ৰ পাছতে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈছে। গতিকে আটাইকেইটা কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু জিলা ছাত্ৰ সন্থাৰ এটা খুব সৰ্বাংগ সুন্দৰ অধিৱেশনখনি অনুষ্ঠিত কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, প্ৰচেষ্টা হাতত ৰাখিছোঁ। গতিকে আপোনালোক সকলোৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ। অহা খন্তেক সময়ৰ পাছতে প্ৰতিনিধি সভা হ'ব। ইয়াত ডিব্ৰুগড় জিলাখনৰ 15খন আঞ্চলিক আৰু বিশ্ববিদ্যালয় গোট, বিশ্ববিদ্যালয় আছু গোটকে আদি কৰি এই প্ৰায় 16টা গোটৰ পৰা ইয়াত প্ৰতিনিধিসকল 500তকৈ অধিক প্ৰতিনিধি অংশগ্ৰহণ কৰিব। তাৰ পাছতে প্ৰতিনিধি সভা আৰম্ভ হ'ব। গতিকে আমি সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। অহা কাইলৈ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপাছতে সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভাৰ অন্তত সাংস্কৃতিক সন্ধিয়া আছে। গতিকে এই আটাইকেইটা অনুষ্ঠান খুব সুন্দৰকৈ অনুষ্ঠিত কৰিবৰ কাৰণে টেঙাখাতবাসী ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব, অভিনেতা নয়ন নীলিম উপস্থিত থাকিব, কণ্ঠশিল্পী ৰিচা বৰদাস, পম্পী পুৰবী সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। গতিকে তাৰ উপৰি মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা থাকিব, সন্মান্য অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ অনিল শইকীয়া ছাৰ, তাৰোপৰি ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। গতিকে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। নিশালৈ সাংস্কৃতিক সন্ধিয়া হ'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, ৰিচা বৰদাস, পম্পী পুৰবী, প্ৰাণদীপ, মিৰদ্বীপ আদি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে তেখেতসকলৰ গীতৰ সহায় আগবঢ়াব।